ভাগ গ্রহণ করিব। তোমাক মহাৰাজ নগৰিবলৈ মই কিমান খবৰ দিব মহাৰাজ। যাৰ দৃষ্টি শক্তি নাই, যি আনৰ আশ্ৰয় খপি জীৱন নিৰ্বাহ কৰিব লাগে মহাৰাজ, সেইজনক মহাৰাজ বোলাৰ কোনো কাৰণ নাই। মই ৰজা হলে, মই ৰাজসিংহাসনত বহিলে, ৰাজদণ্ড থাকিলে শাসনৰ ক্ষমতা মোৰ নাই। বিদুৰ মহাৰাজ, মোৰ মনত এইটো জানা বিদুৰ মহাৰাজ, প্ৰকাশ কৰক আপোনাৰ মনৰ দুখ। বিদুৰ মহাৰাজ, ৰজা হৈছো মই দিক বিজয়ৰ বাবে ওলাই যাব নোৱাৰিলো মহাৰাজ। মোৰ বাবে গুৰু বংশ অস্তিত্ব বিলুপ্ত হ'ব ধৰিছে মহাৰাজ। ইয়াতকৈ আৰু দুখৰ কথা কি হ'ব পাৰে বিদুৰ মহাৰাজ? আপোনাৰ দুখৰ কথা বুজিব পাৰিছোঁ। দাসী পুত্ৰ হ'লেও এক পিতৃ সন্তানৰ দৰে আপুনি মোক সদায় ভাতৃ স্নেহ প্ৰদান কৰি আহিছে। গতিকে জ্যেষ্ঠজন, আপোনাৰ মনোবাঞ্ছা পূৰ্ণ কৰাটো মোৰ একান্তই কৰ্তব্য। পাৰিবা বিদুৰ? পাৰিম মহাৰাজ। মোৰ মনোবাঞ্ছা পূৰ্ণ কৰিব পাৰিবা? পাৰিম মহাৰাজ। কিন্তু বুলি ৰৈছো কিয়? কিন্তু কেনেকৈ বিদুৰ মহাৰাজ? মই আজিয়েই অনন্ত নাৰায়ণক তুষ্ট কৰিবলৈ তপস্যাৰ হেতু অৰণ্যলৈ যাত্ৰা কৰিম মহাৰাজ। তাৰপিছত মই অনন্ত নাৰায়ণৰ পৰা বৰ লাভ কৰি এই পৃথিৱীত দেশ বিজয়ৰ প্ৰবল ধুমুহা বোৱাই দিম আৰু এই জগতে আকৌ এবাৰ বুজি উঠিব লাগিব গুৰু বংশৰ শক্তিৰ পৰিচয়ৰ কথা। বৰ ভাল কথা বিদুৰ মহাৰাজ। ব'লা তোমাৰ যাত্ৰাৰ আয়োজন কৰোঁ। ব'লা মহাৰাজ। কি যে কথা মহাৰাজ, মই যে দিগ্বিজয়ৰ কাৰণে ওলাই যাব নোৱাৰিলো। আপুনি বেজাৰ নকৰিব মহাৰাজ। বিধিৰ বিধানীটো নহয় খণ্ডন। কোনে জানে আপোনাৰ ভাগ্য কিজানিবা সেই সৌভাগ্য উদয় কৰেই নাই বিদুৰ মহাৰাজ। তেনে অমূল্য কথা কৈ মোৰ মনত সান্তনা দিব নালাগে। ব'লা বিদুৰ, তোমাৰ যাত্ৰাৰ আয়োজন কৰোঁগৈ। ব'লা মহাৰাজ।